মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক পঞ্চম শ্ৰেণীৰ ভাষা অৰ্থাৎ অংকুৰণৰ এটা পাঠ পঢ়াই দিম। তোমালোকে নিজৰ নিজৰ ভাষা কিতাপখন উলিয়াই ল'বাচোন। মই আজি তোমালোকক পাঠ 5 ডক্টৰ বাণীকান্ত কাকতি এই পাঠটো নাটক আকাৰে কৰি দেখুৱাম, তোমালোকৰ যাতে বুজিবলৈ সুবিধা হয়। এই নাটকখনত অভিনয় কৰিছে মোৰ দুইটা ল'ৰা পৰীক্ষিত আৰু দীক্ষিত আৰু মোৰ মিষ্টাৰ পুষ্পেন্দ্ৰ বনিয়াই। কাকতিদেৱৰ জীৱনৰ ওপৰত আমি কৰা নাটকখনৰ নাম সফলতা। নাটকখন আৰম্ভ কৰাৰ আগতে মই তোমালোকক ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে অকণমান কৈ দিছোঁ। ডক্টৰ বাণীকান্ত কাকতিৰ জন্ম 1894 চনৰ 15 নৱেম্বৰত বৰপেটা জিলাৰ বাতিকুৰিহা গাঁৱত আৰু তেওঁৰ মৃত্যু হৈছিল 1952 চনৰ 15 নৱেম্বৰত। তোমালোকে এটা কথা জানি নথৈ আনন্দিত হ'বা যে ডক্টৰ বাণীকান্ত কাকতিদেৱে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট অসমীয়া ভাষাৰ গঠন আৰু বিকাশ নামৰ গৱেষণা গ্ৰন্থখনৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। কিন্তু এই কথাত তেওঁৰ গাঁৱৰ মানুহখিনিয়ে অলপো ভাল পোৱা নাছিল। ইয়াৰ বিপৰীতে তেওঁলোকে ডক্টৰ বাণীকান্ত কাকতিক অপমানিত কৰিবৰ বাবে তেওঁলোকে মানুহবোৰক কৈছিল যে ডক্টৰ বাণীকান্ত কাকতি এজন চিকিৎসক আৰু তেওঁৰ ওচৰলৈ বেমাৰীসকলক পঠাই দিছিল ট্ৰিটমেণ্ট কৰিবৰ বাবে। এই কথাত ডক্টৰ বাণীকান্ত কাকতিয়ে মনত বহুত দুখ পাইছিল আৰু তেওঁনো কেনেকৈ নিজকে এজন হোমিঅ'পেথিক চিকিৎসক ৰূপে গঢ় দিছিল সেই কথাটোকে অৰ্থাৎ সেই কাহিনীটোকে আমি আজি নাটক আকাৰে কৰি দেখুৱাম। আহাচোন আমি নাটকখনৰ মাজলৈ যাওঁ। এদিনাখন সেইখন গাঁৱৰে এগৰাকী দৰিদ্ৰ মহিলা বেমাৰত পৰিল। তেওঁ কোনো নাছিল, এটা সৰু ল'ৰা আছিল তেওঁক চোৱা চিতা কৰিবৰ বাবে, আৰু সেই ল'ৰাটোৱে ডক্টৰ বিচাৰি হাবাথুৰি খাই পৰিছিল। কণমানি ল'ৰাটো ওলাই আহি গাঁৱৰে এজন মানুহক সুধিলে, ওচৰে পাজৰে ডক্টৰ হ'ব নেকি? হয় নেকি? তোমাৰ মা অসুখ নেকি? আছে ডক্টৰ আছে। দুঘৰ পাৰ হৈ আহি ঘৰটো দেখিছা নহয়, তাতে এজন নতুন ডক্টৰ আহিছে। তোমাৰ মাক তাতে দেখালে ভাল পাবা দেই। মানুহজনে ডক্টৰ বাণীকান্ত কাকতিৰ কথা মিছাকৈ কৈ মনতে বৰ আনন্দ পালে আৰু তেওঁক এসেকা দিম বুলি মনতে ভাবি ল'লে। ডক্টৰ দেখাব আহিছ, মজা পাবি ৰ, মানুহ পঠাই আহিছ। কণমানি ল'ৰাটোৱে মানুহজনৰ কথাত বিশ্বাস কৰি বিচাৰি বিচাৰি গৈ ডক্টৰ বাণীকান্ত কাকতিদেৱৰ ঘৰ ওলালগৈ। কোনোবা আহিছা নেকি? সোমাই আছো ভিতৰলৈ। নমস্কাৰ ছাৰ। বহা বহা, কিবা কামত আহিছিলা নেকি? ছাৰ, মোৰ মাৰ বহুত অসুখ, আপোনাৰ ওচৰলৈ মাক লৈ আহিব পাৰিম নেকি বাৰু? খুৰা এজনে কৈছে যে আপুনি বোলে ইয়াতে নতুনকৈ ডক্টৰ হৈ আহিছে। মই ডক্টৰ বুলি কোনে ক'লে আপোনাক? মই ওচৰৰ খুৰা এজনক সুধিছিলোঁ, তেওঁৱে ক'লে। এনেদৰে ইজনৰ পিছত সিজনকৈ ৰোগী আহি তেওঁৰ ঘৰত ভিৰ কৰিবলৈ ধৰিলে। এই অৱস্থা দেখি ডক্টৰ বাণীকান্ত কাকতিৰ মনটো বিষাদৰে ভৰি পৰিল। তেওঁ বৰ চিন্তাত পৰিল। এনেদৰে তেওঁৰ ওচৰলৈ ৰোগীৰ সোঁত বোৱা দেখি তেওঁ বৰ বিবুদ্ধিত পৰিল। তেওঁ মনতে ভাবিবলৈ ধৰিলে, কি কৰা যায় এতিয়া? তেওঁৰ ওচৰলৈ অহা প্ৰতিজন ৰোগীকে নিৰাশ কৰি উভতাই পঠিয়াব লগা হোৱাৰ বাবে ডক্টৰ বাণীকান্ত কাকতিদেৱৰ মনটো দুখত ভাগি পৰিল। কি কৰা যায় বাৰু? নাই, মানুহে যেতিয়া নিজৰ মাজতে আলোচনা কৰিছে, সেইবাবে মই এজন ভাল ডক্টৰ হৈ দেখাবই লাগিব। তেখেত আছিল সৰুৰে পৰা আত্মসন্মানবোধ সম্পন্ন আৰু দৃঢ়মনা ব্যক্তি। সেইবাবে তেওঁ মনতে খোপনি পুতিলে যে তেওঁ এজন চিকিৎসক হৈহে দেখুৱাব, আৰু তেওঁ হোমিঅ'পেথিক চিকিৎসাৰ পুথিকেইখনমান কিনি আনি পঢ়িবলৈ আৰম্ভ কৰিলে। তেওঁ দিনে ৰাতিয়ে এনেদৰে পঢ়া শুনা কৰিলে যে তেওঁ খোৱা বোৱা শোৱা সকলো বাদ দিবলৈ ধৰিলে। জীৱনৰ কোনো পৰিস্থিতিতে হাৰ নামানা ডক্টৰ বাণীকান্ত কাকতিদেৱে অতি কম সময়ৰ ভিতৰতে
চিকিৎসা পদ্ধতিৰ অ আ ক খ আয়ত্ত কৰি ল'বলৈ সক্ষম হ'ল। 3 বছৰ এনেদৰে অধ্যয়ন কৰাৰ পাছত তেওঁ ৰোগী চাবলৈ আৰম্ভ কৰিলে। আপোনাৰ অসুবিধাটো কি কওকচোন বাৰু? ছাৰ বহুত দিনৰ পৰা একদম জ্বৰ কাঁহ একদম উশাহ ল'ব নোৱাৰা হৈছোঁ। ঠিক আছে, মই চাই দিছোঁ ৰ'ব কি হৈছে আপোনাৰ। চাওঁ। চাওঁ আপোনাৰ জ্বৰটো চাওঁ অলপ কিমান আছে। চিন্তা কৰিব লগা ইমান এটা বিষয় নাই বাৰু। আপোনাৰ অলপমান জ্বৰ আছে, ঠিক হৈ যাব। আপোনাক এসপ্তাহৰ কাৰণে এটা কোৰ্চ দিছোঁ, সেইটো খাই চাওক, ভাল নাপালে আকৌ আহিব। এইখিনি ঔষধ মোৰ ফালৰ পৰা ৰাখক আৰু বাকীখিনি মই প্ৰেছক্ৰিপশ্যনত লিখি দিছোঁ, সেইখিনি ফাৰ্মাচীৰ পৰা আপুনি কিনি ল'ব। নমস্কাৰ ছাৰ, এতিয়া মই যাব পাৰোঁ দেই। হয় হয়, নিশ্চয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিল ডক্টৰ বাণীকান্ত কাকতিদেৱৰ জীৱনৰ কাহিনী। তেওঁ কেনেকৈ এজন ভাষা বিজ্ঞানীৰ পৰা কেনেকৈ নিজকে হোমিঅ'পেথিক চিকিৎসক ৰূপে গঢ় দিছিল, এই কাহিনীটোৰ পৰা আমি বহু কথা শিকিব লগা আছে। কেনেকৈ মানুহে নিজৰ নিষ্ঠা আৰু সাধনাৰ বলত অসাধ্যকো সাধন কৰিব পাৰে, আমি এই কথা ডক্টৰ বাণীকান্ত কাকতিদেৱৰ জীৱনৰ পৰা জানিব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে নাটকখন চাই ভাল পালা। নাটকখনৰ ডক্টৰ বাণীকান্ত কাকতিদেৱৰ চৰিত্ৰত অভিনয় কৰিছিল মোৰ ডাঙৰ ল'ৰা পৰীক্ষিত বনিয়াই, আৰু যিজন ৰোগী আছিল তেওঁ আৰু যিজন ল'ৰা আছিল তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল মোৰ সৰু ল'ৰা দীক্ষিত বনিয়া, আৰু মোৰ মিষ্টাৰ পুষ্পেন্দ্ৰ বনিয়াইও গাঁৱৰ মানুহজনৰ চৰিত্ৰত অভিনয় কৰিছিল। আৰু ল'ৰাটোৰ ৰোগীয়া মাকৰ চৰিত্ৰত মই নিজে অভিনয় কৰিছিলোঁ। কেনেকুৱা লাগিল কমেণ্টত জনাবাচোন। নাটকখন চাই তোমালোকৰ নিশ্চয় ভালেই লাগিল। মই পিছৰ ভিডিঅ'টোত তোমালোকক পাঠটো সম্পূৰ্ণৰূপে ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আজিলৈ আহোঁ, ভালে থাকিবা, ঘৰতে থাকিবা।